নমস্কাৰ আপোনালোক সকলোৰে ভালনে কেণ্ডি চেনেলৰ এইটো 2 নম্বৰ ভিডিঅ' আশা কৰোঁ সকলোৱে চাই ভাল পাব আৰু ভাল লাগিলে লাইক এটা নিশ্চয় কৰি দিব আজি মই নিজৰ এক্সপেৰিয়েন্সৰ ফালৰ পৰা আপোনালোক কেইটামান জবৰদস্ত টিপছ দিবলৈ ওলাইছো যিটো টিপছত থাকিব নিজৰ ঘৰত থাকি কোনো কষ্ট নোহোৱাকৈ নিজৰ স্মাৰ্টফোনটোত কেনেকৈ সহজ পদ্ধতিৰে মানি আৰ্ন কৰিব পাৰে আপুনি তো তাৰ ওপৰত কেইটামান টিপছ দিয়া হ'ব গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ এবাৰ চাওক ফাৰ্ষ্ট টিপছটো ক'ব ওলাইছো ফাৰ্ষ্ট টিপছটো মোৰ এটা মই সাজেষ্ট কৰিম মিছো এপছটো আপোনালোকে গুগল প্লেত গৈ ডাউনলোড কৰাই ল'ব তো ডাউনলোড কৰাৰ পিছত ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত বহুতেই সিম্পল প্ৰচেছ হয় এইটো আপোনাৰ একাউণ্ট দেখাইছো আপোনাৰ একাউণ্ট তো একাউণ্ট হোৱাৰ পিছত একাউণ্টত আপোনাৰ বেংক ডিটেইলছ থাকিব মাই পেমেণ্ট থাকিব চেলেঞ্জ তাৰপিছত আপোনাৰ ৰিৱাৰ্ডছ থাকিব আৰু ৰেফাৰ এণ্ড আৰ্ন থাকিব তো এপছটো আপুনি যিমানে শ্বেয়াৰ কৰিব শ্বেয়াৰ কৰাৰ পিছত আপুনি শ্বেয়াৰ কৰাৰ পাৰ্চনজনে বা মানুহজনে যদি আপুনি তাৰ পৰা কিবা বজাৰ কৰে বা শ্বপিং কৰে তেতিয়াহ'লে আপোনাৰ তাত ৰিৱাৰ্ডছ সোমাব চ' এইটোৱে চাওক অৰ্ডাৰ যদি চাই তাখনত কি আপুনি অৰ্ডাৰ কৰিলে কি আপোনাৰ ডেলিভাৰী হ'ল কি হোৱা নাই কি কেনচেল হ'ল কি ৰিটাৰ্ণ হ'ল কি এক্সচেঞ্জ হ'ল গোটেইখিনি আপোনালোকে চাব পাৰিব তাৰপিছত আছে কালেকশ্যন তো কালেকশ্যনত যদি আপোনালোকে যায় ইয়াত চাওক গোটেইখিনি আছে ফাৰ্নিচিং আদি কৰি গোটেইখিনি আছে তো ফাৰ্নিচিঙত গৈ গোটেইখিনি আপুনি কোনোবা এটা প্ৰডাক্ট চুজ কৰক তো তাৰপিছত আপুনি চাওক ক্লাছিক কুৰ্তি মই এটা এক্সাম্পল দিছোঁ ক্লাছিক কুৰ্তিটো আপুনি ক্লিক কৰাৰ পিছত আপোনাৰ এনেকুৱা এখন মেনু আহি যাব য'ত আপোনাৰ ক্লাছিক কুৰ্তিৰ দেখুওৱা থাকিব আৰু তাত আপুনি যদি ক্লাছিক কুৰ্তিৰ ওপৰত ফটোৰ ওপৰত আকৌ এবাৰ ক্লিক কৰাৰ লগে লগে চাওক ইয়াত আপোনাৰ এমাউণ্ট আছে কিমান টকা এমাউণ্ট আপুনি দিব লাগিব এমাউণ্ট আছে তাৰপিছত আপোনাৰ ডিজাইনটো আছে গতিকে তলত ক্লিক কৰি আপুনি কনফাৰ্ম ক্লিক কৰি প্ৰচেছিঙৰ কাৰণে আগবাঢ়িব পাৰে আপুনি প্ৰচেছিং কৰাৰ পিছত আপোনাৰ পেমেণ্ট অপশ্যন আহিব যে পেমেণ্টটো আপুনি কেনেকৈ কৰিব পেটিএম অনলাইন কেছ অন ডেলিভাৰী ফোনপে আপুনি কোনটো প্ৰচেছত আপুনি কৰিব পেমেণ্টটো পেমেণ্ট অপশ্যন সিলেক্ট কৰাৰ পিছত আহিব এড মাৰ্জিন য'ত আপুনি আপোনাৰ নিজৰ মাৰ্জিনটো এড কৰিব পাৰিব আপোনাক কিমান টকা লাভ লাগে সেইটো আপুনি এড কৰিব পাৰিব তো চ' এক্সাম্পল হিচাপে চাওক ইয়াত প্ৰডাক্টটোৰ দাম আছে 435 আৰু মোক মাৰ্জিন লাগে 100 টকা তো মই 100 টকা মাৰ্জিনৰ কাৰণে ওপৰত লিখা আছে কেছ টু কালেক্ট ফ্ৰম ইউৰ কাষ্টমাৰৰ পৰা কিমান টকা মই কালেক্ট কৰিম য'ত ইনক্লুড মাৰ্জিনটো মোৰ ইনক্লুড হৈ থাকিব বা যোগ হৈ থাকিব তো চ' মই 535 ইয়াত লিখি দিছোঁ আৰু মই 100 টকা মাৰ্জিন বঢ়াই লৈছোঁ ইয়াত লিখা আছে মাৰ্জিন ইউ আৰ্ন 100 মানে মই 100 টকা লাভ পাম তো গতিকে আপোনালোক যিমান মাৰ্জিন লাগে প্ৰডাক্টটোৰ এমাউণ্টৰ লগত সিমান টকা প্লাছ কৰি আপুনি ওপৰত লিখি দিব য'ত আপোনাৰ মাৰ্জিনটো বঢ়োৱা হয় আৰু তাৰপিছত সেইখিনি কৰা যেতিয়া হ'ব হোৱাৰ পিছত শেষৰ পিনে আপোনাৰ কাষ্টমাৰ মানে য'ত যোনটো প্ৰডাক্টটো যিটো এড্ৰেছত ডেলিভাৰী হ'ব সেইটো এড্ৰেছ প্ৰপাৰলি লিখি দিব কণ্টেক্ট নম্বৰটো ভালকৈ লিখিব তাৰপিছত আপুনি পিন নম্বৰটো দিব ডেলিভাৰী এড্ৰেছৰ পিন নম্বৰটো ভালকৈ দিব আৰু সেইখিনিয়ে কাম তাত বহুত বিশেষ একো কাম নাথাকে আৰু প্ৰডাক্টটো যেতিয়া ডেলিভাৰী হ'ব কাষ্টমাৰৰ ওচৰত বা হেণ্ডঅভাৰ হ'ব হেণ্ডঅভাৰ হোৱাৰ পিছতে আপোনাৰ যিটো মাৰ্জিন বা আপোনাৰ পাবলগীয়া পইচাটো আপোনাৰ একাউণ্টছত সোমাই যাব 2 নম্বৰ যিটো টিপছ দিব ওলাইছোঁ 2 নম্বৰ টিপছটো হ'ল বহুতে বঢ়িয়া টিপছ হয় য'ত আপুনি ভাল এমাউণ্ট এটা আৰ্ন কৰিব পাৰে যিটো এমাউণ্ট আপোনাৰ আৰ্ন কৰিব নহয় বহুত ভাল এমাউণ্ট এটা সেইটো হ'ল ৰেফাৰ কৰিব লাগে কি আৰ্ন কৰিব পাৰে চাওক মই আপোনাক দেখাই দিছোঁ তো এটাকে যদি ৰেফাৰ কৰে আপুনি ফ্লিপকাৰ্ট ভাউচাৰ 2000 লৈকে আপুনি আৰ্ন কৰিব পাৰে 5 জনক যদি ৰেফাৰ কৰে ফ্লিপকাৰ্ট ভাউচাৰ 11000 লৈকে আৰ্ন কৰিব পাৰে ঠিক তেনেকৈ আপুনি গোটেইখিনি দেখাই পাব কিমান আপোনাৰ আছে অপশ্যন আৰু বহুতখিনি আছে তো গোটেই কি কৰিব তো IIFL যিটো ফাইনেন্স বা লোন হয় লোন এপছ ডাউনলোড কৰিব ৰেজিষ্ট্ৰেশ্যন কৰাব তাৰপিছত আপোনাৰ লোন যদি আপোনাৰ নিজৰ দৰকাৰ হয় লোন ল'ব তাৰপিছত আপুনি চাওক ইয়াত অপশ্যন আছে তো ৰেফাৰ এণ্ড উইন তো আপুনি যদি এইটো ৰেফাৰ কৰি দিয়ে হয় তো ৰেফাৰ কৰাৰ পিছত আপোনাক দেখালোৱে যে ফাৰ্ষ্ট টাইম কেনেকৈ ৰেফাৰ কৰিব লাগে সেইটো অপশ্যন মই দেখাইছোঁ আপোনাক হাউ টু আপোনাৰ ৰেফাৰ কৰিব ষ্টেপ 1 ষ্টেপ 2 ষ্টেপ 3 ষ্টেপ আছে ৰেফাৰ এণ্ড ফ্ৰেণ্ড বিকেম এ কাষ্টমাৰ তাৰপিছত 3 নম্বৰ ষ্টেপ আছে ইউ আৰ্ন তো আপুনি ৰেফাৰ কৰিলে আপোনাৰ যাক ৰেফাৰ কৰিছে তেওঁ ফ্ৰেণ্ডে হওক কোনোবাই হওক তেওঁ যদি কাষ্টমাৰ বনি গৈছে তেতিয়াহ'লে আপুনি 3 নম্বৰত এমাউণ্ট পাব আৰু কি এমাউণ্ট পাব এইখিনি সেই আগৰখিনি হয় আপোনাৰ ওৱান ৰেফাৰ ফ্লিপকাৰ্ট ভাউচাৰ 2000 5 ৰেফাৰ 11000 ঠিক তেনেকুৱা হোৱাৰ পিছত যেতিয়া আমি ৰেফাৰ কৰিব যাক ৰেফাৰ কৰিছে তাত ৰেফাৰ ফৰ্ম এখন আছে আপোনাৰ ৰেফাৰ ফৰ্মখন ভৰাই দিব ফাৰ্ষ্ট নেমটো ভৰাই দিব লাষ্ট নেমটো ভৰাই দিব মোবাইল নম্বৰ দিব চিলেক্টেড প্ৰডাক্ট দিব যিটো প্ৰডাক্টক আমি ৰেফাৰ কৰিছে আৰু এমাউণ্ট কিমান আপুনি তেওঁ কিমান এমাউণ্টৰ লোনটো লৈছে তো সেইখন আপুনি ছাবমিট কৰিব 3 নম্বৰত আছে গুগল পে আপোনালোকে ডাউনলোড কৰিব গুগল পেৰ বিষয়ে সকলো জানে তাত ক'বলগীয়া একো নাথাকে এক্সট্ৰাকৈ গুগল পেৰ সকলোৱে ডাউনলোড কৰি ল'ব যাৰ নাই আৰু তাত প্ৰতিটো ৰিচাৰ্জত প্ৰতিটো ট্ৰেনজেকশ্যন প্ৰতিটো এভৰি ৰিচাৰ্জত আপোনাৰ এটা ৰিৱাৰ্ড মিলা হয় আৰু তাত কিবা নহয় কিবা এটা এমাউণ্ট দিয়া হয় তো গতিকে এইটো ডাউনলোড কৰি ল'ব আপোনালোকক ক'ব যে 4 নম্বৰ টিপছটো এইটোৱে হ'ল যে ফোনপে'টো আপোনাক ক'বলৈ গ'লে গুগল পে'ৰ দৰে একেটাই হয় আপোনালোকে ফোনপে'টো প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰাই ল'ব
আপোনাৰ গুগল পে'ৰ দৰে ছেম ফিচাৰ্ছ হয় তাত এক্সট্ৰা এটা ফিচাৰ্ছ আছে সেইটো হ'ল আপোনাৰ ইঞ্চুৰেঞ্চ প্ৰিমিয়াম বেলেগ আপোনাৰ এনেকুৱা কোনো এপছ নাই য'ত ইঞ্চুৰেঞ্চৰ প্ৰিমিয়াম দিব পাৰে তাত আপোনাৰ ভাৰতীয় জীৱন বীমা নিগমৰ LIC যিটো কোৱা হয় তাত আপোনাৰ প্ৰিমিয়াম দিব পাৰে আৰু যদিহে আপোনাৰ দৰকাৰ আছে বুলি আপুনি ভাবে বা আপোনাৰ জৰুৰী হয় তেতিয়াহ'লে এপছটো আপুনি ডাউনলোড কৰি ল'ব শেষৰ এপছটো হয় ফ্ৰীচাৰ্জ যিটো এপছত আপোনালোকে প্ৰত্যেকটো ট্ৰেনজেকশ্যন ৰিচাৰ্জ DTH ৰিচাৰ্জ তাৰপিছত আপোনাৰ ফোন ৰিচাৰ্জ জিঅ' ৰিচাৰ্জ প্ৰত্যেকটো ৰিচাৰ্জতে আপুনি মানি আৰ্ণ কৰিব পাৰিব তো আহক চাওঁ আমি এপছটোৰ ফিচাৰ্ছখিনি তো এপছটো আপোনালোকে গুগল পে'ৰ পৰা ডাউনলোড কৰি ল'ব ডাউনলোড কৰাৰ পিছত ৰেজিষ্ট্ৰেশ্যন কৰাই ল'ব ৰেজিষ্ট্ৰেশ্যন প্ৰচেছটো মই দীঘলীয়া নকৰোঁ আৰু ৰেজিষ্ট্ৰেশ্যন কৰাই ল'ব ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত চাওক ইয়াত চাওক মোবাইল ৰিচাৰ্জ DTH ৰিচাৰ্জ চাওক ইয়াত লিখাই আছে আপোনাৰ DTHত ক্লিক কৰক আপুনি ফ্লেট 20% কেছবেক দেখাই আছে আপোনাৰ DTH ৰিচাৰ্জ কৰাৰ পিছত আপুনি 20% কেছবেক পাব ইয়াত প্ৰমো কোড দি আছে এনেকৈ ইউজ কোড লিখাই চাওক ইউজ কোডটো আপুনি মাৰি দিয়াৰ পিছত আপুনি কেছবেক আহি যাব ইলেক্ট্ৰিচিটি বিলত আহিব ফ্লেট 30% কেছবেক লিখাই আছে তো সেইটো হিচাপত ইলেক্ট্ৰিচিটি বিলতো পাই যাব আপুনি গোটেইখিনিতে আছে আৰু তাৰপিছত চাওক মই চিম্পলি দেখাই দিছোঁ আপোনাক ইয়াতে অফাৰত আপুনি ক্লিক কৰক অফাৰত ক্লিক কৰাৰ পিছত কি অফাৰ আছে আপোনাক গোটেইখিনি দেখাব আপোনাৰ ৰিচাৰ্জত যাওক ৰিচাৰ্জ চাওক ক'ত জিঅ'ত অফাৰ আছে আপোনাৰ ফ্লেট 30% 30 rupees কেছবেক অন জিঅ' ৰিচাৰ্জ আছে তাৰপিছত ফাৰ্ষ্ট ৰিচাৰ্জত আছে ফাৰ্ষ্ট ইলেক্ট্ৰিচিটি ৰিচাৰ্জত তেনেকুৱা গোটেইখিনিতে আছে তাৰপিছত আছে আপোনাৰ ইয়াত চাওক ছুপাৰ অফাৰত যাওক ছুপাৰ অফাৰত যোৱাৰ পিছত আপোনাৰ কি অফাৰ আছে আপোনাক গোটেইখিনি দেখায় DTH ৰিচাৰ্জ আপোনাৰ 90 rupees অফাৰ আছে ইয়াত মই আপোনাক দেখাম চাওক মাই ট্ৰেনজেকশ্যনত গৈ মই কিমান ট্ৰেনজেকশ্যন কৰিছোঁ কিমান টকা কেছবেক পালোঁ গোটেইখিনি আপোনাক দেখাওক চাওক এইখিনি চাওক ইয়াত গোটেইখিনি আপুনি মই ট্ৰেনজেকশ্যন কৰাইছোঁ গোটেইখিনি যিমান ৰিচাৰ্জ হয় যিমান ইলেক্ট্ৰিচিটি বিল পে'মেণ্ট গোটেইখিনি মই ইয়াত কৰিছোঁ যিখিনি মই কেছবেক পাইছোঁ বা যিখিনি আৰ্ণ কৰিছোঁ সেইখিনি তাত ক্ৰেডিট ভাউচাৰবোৰ লিখা আছে আপোনালোকে চাব পাৰে আজিলৈ ইমানখিনিয়ে যদিহে আপোনালোকে এপছবোৰ ডাউনলোড কৰে তেতিয়াহ'লে ইয়াৰ লিংকবোৰ তলত ডেছক্ৰিপশ্যনত দিয়া হৈছে আপোনালোকে তাৰ পৰা ডাউনলোড কৰাই ল'ব পাৰে আৰু যদিহে আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব চেনেলটো ভিডিঅ'টো লাইক কৰিব আৰু আপোনালোকৰ গঠনমূলক দিহা পৰামৰ্শবোৰ তলত কমেণ্ট কৰিব এইবোৰে আমাক আগলৈ আগুৱাই যোৱাত সহায় কৰিব